আসসালামু আলাইকুম ভিউয়ার্স নমস্কাৰ মই জামালউদ্দিন মই এতিয়া অৱস্থিত আছোঁ আমাৰ বৰপেটা জিলাৰ অন্তৰ্গত কয়াকুছি বজাৰত তো কয়াকুছি বজাৰৰ যি বান পৰিস্থিতি এয়া আমি দেখাবলৈ চেষ্টা কৰিম আমি দেখিবলৈ পাইছোঁ যে ভূটান চৰকাৰে কুৰিচু বান্ধৰ পানী এৰি দিয়াৰ ফলত বৰপেটাৰ কেইবাটাও অঞ্চল বানৰ কবলত পৰিছে বৰপেটাৰ বান পৰিস্থিতিৰ বুজ ল'বলৈ আমি কেইবাটা ঠাইত আজি উপস্থিত হ'ম তো তাৰে কিছু দৃশ্য আপোনালোকক দেখাম তো পোনপ্ৰথমে এতিয়া আমি কয়াকুছি বজাৰৰ কিছু দৃশ্য দেখাই লওঁ তাৰপিছত আমি ক্ৰমান্বয়ে এটাৰ পিছত এটা দৃশ্য আপোনালোকক দেখাই থাকিম এতিয়া মই পোনে পোনে কয়াকুছি বজাৰৰ পিনে গৈ আছোঁ এই কয়াকুছি অঞ্চলখন এনেকুৱা ঠাইত অৱস্থিত য'ত নেকি যদি ভাটিপিনৰ পৰা বা নামনি অসমৰ পৰা যদি পানী আহে কেতিয়াও কয়াকুছি বজাৰখন তল নাযায় আমি দেখিবলৈ পাইছোঁ যে ভূটান চৰকাৰে যেতিয়াই পানী এৰিছে তেতিয়াই আমাৰ কয়াকুছি বজাৰখন তল গৈছে এয়া চাওক আমাৰ কয়াকুছি বজাৰৰ যি ভিতৰৰ পৰিৱেশ খুবেই দুখজনক পৰিৱেশ তো আৰু কিছু পানী বাঢ়িলেই সম্পূৰ্ণৰূপে কয়াকুছি বজাৰখন তল যাব এয়া কয়াকুছি বজাৰৰ এক ভিতৰৰ দৃশ্য যাওক দোকানৰ সন্মুখত পানী উঠিছে যে চাওক যে এইটো কয়াকুছি বজাৰৰ মিডিল হয় মিডিলত যদি কিছু অংশ বাকী আছে সেইখিনি পানীৰ তলত ডুব যাব তো পানী এতিয়ালৈকে বাঢ়ি আছে এইটো হৈছে কয়াকুছি বজাৰৰ মেইন চক পানী এনেকৈ যদি বাঢ়ি থাকে নিশ্চয় কয়াকুছি বজাৰৰ সম্পূৰ্ণৰূপে পানীৰ তলত ডুব যাব দোকান পোহাৰবোৰ যদি এতিয়াও খোলা আছে তথাপিও সম্ভৱতঃ কালিৰ ভিতৰত এইবোৰ দোকান পোহাৰবোৰ খুলিব নোৱাৰিব তো আমি আৰু অকণমান আগুৱাই যাওঁ চাওক এইবোৰ ফলৰ দোকানৰ সন্মুখত বানপানী এতিয়া মই পোনে পোনে আহিছোঁ আমাৰ কয়াকুছি বজাৰৰ উত্তৰ পিনে অৱস্থিত জীৱন জ্যোতি জাতীয় বিদ্যালয়ৰ সন্মুখত চাওক ইয়াত যদিও আজি যান বাহনবোৰ অহা যোৱা কৰি আছে সম্ভৱতঃ কালিৰ ভিতৰত অহা যোৱা কৰিব নোৱাৰিব দিনৰ দিনে পানী যিহেতু বৃদ্ধি হৈ আছে তো এই পথটো হৈছে কয়াকুছি টু ভৱানীপুৰ সংযোগী পথ এই পথটোৰেই কয়াকুছিবাসীয়ে ভৱানীপুৰ হৈ হাউলি তথা আন আন ঠাইলৈ যায় তো এইখন জাতীয় বিদ্যালয়ৰ সন্মুখত যি বানপানী দেখা গৈছে আমি আৰু আগুৱাই গ'লে আৰু পানী দেখিবলৈ পাম এই ৰাস্তাখনৰ বেছিভাগ অংশই এতিয়া পানীৰ তলত ডুব গৈছে যাৰ ফলস্বৰূপে কয়াকুছিবাসী এতিয়া হতাশাত ভুগি আছে এয়া যেন এক পৰিতাপৰ বিষয় ভূটান চৰকাৰে 2004 চনৰ পৰা যেতিয়া পানী এৰিব ধৰিলে তেতিয়াই আমাৰ এই কয়াকুছিৰ লগতে বৰপেটাবাসীৰ দুখ যন্ত্ৰণা বাঢ়িবলৈ ধৰিছে ইপিনে লকডাউন আনপিনে বানপানীৰ যি ভয়ংকৰ তাণ্ডৱ এই তাণ্ডৱত কয়াকুছি অঞ্চল বাৰুকৈ ক্ষতিগ্ৰস্ত হৈছে তো আমি এই ভিডিঅ'ৰ জৰিয়তে চৰকাৰক আহ্বান জনাইছোঁ যাতে এই বানপানীৰ কবলত পৰা যিখিনি ক্ষয় ক্ষতি হৈছে ইয়ে যেন এক সুদৃষ্টিৰে চায় আমি লগতে ইয়াৰ স্থানীয় যি বিধায়ক আছে জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়া তেখেতক আমি এই ভিডিঅ'ৰ জৰিয়তে এই পৰিৱেশ দৃষ্টিগোচৰ কৰিলোঁ তো এতিয়া আমি পোনে পোনে আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ এতিয়া আমি আৰু অকণমান আগুৱাই গ'লে টাফা পাম তো আমি দেখিবলৈ পাইছোঁ যে ৰাস্তাৰ বেছি অংশই পানীৰ তলত ডুব গৈছে আৰু ৰাস্তাৰ দুয়োকাষে যিবোৰ ঘৰ দেখিবলৈ পাইছোঁ ঘৰত পানী উঠিছে চাওক পথাৰত থকা এটা ঘৰ সম্পূৰ্ণৰূপে যেন পানীৰ তলত ডুব গৈ আছে তো আমি আৰু অকণমান আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু যিবোৰ দৃশ্য পাই আছোঁ আপোনালোকক দেখাই আছোঁ আমাৰ কেমেৰাত যিবোৰ দৃশ্য ইতিমধ্যে বন্দী হৈ আছে এয়া যেন টাফা অঞ্চলৰ ফুলুগুৰি টাফা অঞ্চলৰ স্থানীয় পৰিৱেশ ফুলুগুৰি টাফা গাঁওখন ওখ ঠাইত অৱস্থিত ইয়াৰ নামনি অসমৰ পৰা বানপানী আহিলে ইয়াত কেতিয়াও বানপানী নহয় যে এইখন গাঁৱৰ কি দুখ লগা পৰিৱেশ তো আমি পোনে পোনে আৰু আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ চাওক অসম গ্ৰামীণ বিকাশ বেংক যিটো টাফা শাখা হয় এই বেংকৰ সন্মুখত বানপানী এতিয়া বেংকো বন্ধ হৈ যাব তো ইয়াত যে লেনদেন কৰাৰ সুবিধা সেইটো নাথাকিব পানীৰ যি হাৰত বৃদ্ধি হৈ আছে অহাকালিৰ পৰা ইয়াত কোনো আৰু লেনদেন নচলিব চাওক ইয়াৰ যি পৰিৱেশ সঁচাকৈ এক দুখ লগা পৰিৱেশ মই এতিয়া পোনে পোনে উপস্থিত হৈছোঁ জাৰাবাৰীৰ পৰা কমলপুৰ পাম হৈ কয়াকুছি সংযোগী যিখন পথ এই পথৰ কাষত তো এই পথটো ইতিমধ্যে পকীকৰণৰ কাম চলি আছিল এদিন আগতে বানপানীৰ ফলত ৰাস্তাটো কিছু অংশ ছিঙি লৈ গ'ল কমলপুৰ পাম আৰু পাকাৱাটাৰী পথাৰৰ যিখিনি পানী সেইখিনি ঠাইৰে নামনি অংশলৈ পাৰ হৈ যায় স্থানীয় ৰাইজে দাবী কৰিছিল যে ইয়াত দুটা কালপাতৰ ব্যৱস্থা কৰিব লাগে কিন্তু ঠিকাদাৰসকলে ৰাইজৰ অভিযোগ কাণ সাৰ নকৰি ৰাস্তাটো বান্ধি দিয়াৰ ফলত পুনৰ ইয়াত ৰাস্তাটো ছিঙি যায় ইতিমধ্যে ইয়াৰ স্থানীয় ব্যক্তিসকলে ইয়াত কালপাত হ'ব লাগে বুলি জিলা উপায়ুক্তগৰাকীক স্মাৰক পত্ৰ প্ৰেৰণ কৰে আৰু এইটো ভিডিঅ'ৰ জৰিয়তে স্থানীয় বিধায়ক জাকিৰ হুছেইন চিকদাৰ ডাঙৰীয়াকো আমি আহ্বান জনাওঁ যে ৰাইজৰ সহমতত ইয়াত এটা কালপাতৰ ব্যৱস্থা কৰি ৰাইজক সুখী কৰে যেন তো যি কি নহওক আমি আৰু আগুৱাই যাবলৈ চেষ্টা কৰিম আমি এতিয়া পোনে পোনে কালজাৰৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম এয়া হৈছে কালজাৰৰ পৰিৱেশ কালজাৰতো ঘৰ দুৱাৰবোৰ ইতিমধ্যে পানীৰ তলত ডুব গৈছে ৰাস্তা কিছু অংশ পানীৰ তলত ডুব গৈছে তো ইয়াতেও বানপানীয়ে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে
কালজাৰৰ উত্তৰত অৱস্থিত চুকমনাজ গাঁৱত চাইফুল ইছলাম নামৰ সাংবাদিকগৰাকী এই কাঠো পানীৰ মাজেদি নিজৰ স্কুটিখন লাহে লাহে ঠেলি লৈ গৈ আছে। ই যেন সঁচাকৈয়ে এক দুখ লগা পৰিৱেশ। এতিয়া আমি পোনে পোনে আহিছোঁ বৰপেটা জিলাৰ দাবেলাপাৰা টু দত্তকুছি সংযোগী যি পথ আছে, এই পথটো ইতিমধ্যে পানীৰ তলত ডুব গৈছে। ইয়াৰ স্থানীয় মানুহে মাছ মাৰাত ব্যস্ত হৈছে, কিয়নো পোনা মাছৰ বাবে বৰপেটা জিলা অসম বিখ্যাত। ইয়াত হাজাৰ হাজাৰটা পুখুৰী আছে, য'ত নেকি মাছৰ পোনা উৎপাদন কৰা হয়। ইয়াৰ স্থানীয় মানুহৰ যথেষ্ট পৰিমাণে ক্ষতিসাধন হৈছে। 2004 চনত যি হাৰে ক্ষতি হৈছিল, এইবাৰ এনেকুৱা যেন ক্ষতি হ'ব, কিয়নো ইতিমধ্যে বহুকেইটা পুখুৰী পানীৰ তলত ডুব গৈছে। ইয়াৰে স্থানীয় ব্যক্তিসকলে কপালে মূৰে হাত দিছে, কিয়নো তেওঁলোকৰ গোটেই বছৰৰ যি ইনকাম এই পুখুৰীৰ পৰাই তেওঁলোকে উপাৰ্জন কৰে। কিন্তু সেই পুখুৰী যদি এতিয়া পানীৰ তলত ডুব গৈছে, তেওঁলোকৰ দুখবোৰ এতিয়া কোলাই পাছে নধৰা হৈছে। তেওঁলোকৰ ক'বলৈ এতিয়া ভাষা নাই। কিছুমান ব্যক্তিয়ে এতিয়া যেন নিজকে কি কৰিব কি নকৰিব সেয়া যেন এক চিন্তনীয় বিষয় হৈ পৰিছে। ইপিনে লকডাউনৰ ফলত মানুহৰ অৰ্থনৈতিক অৱস্থা একেবাৰে দুৰ্বল কৰি পেলাইছে। আনপিনে বানপানীৰ ফলত যি ক্ষয় ক্ষতি হ'ল, ইয়াৰ ফলতো মানুহ যেন আৰু 10 বছৰ পিছুৱাই যাব, তাত কোনো সন্দেহ নাই। যি কি নহওক, আমি এতিয়া পোনে পোনে যাবলৈ ওলাইছোঁ আমাৰ বৰপেটাৰ যি কলকাছি অঞ্চল আছে, কলকাছি অঞ্চল আৰু বেয়াকৈ ক্ষতিগ্ৰস্ত হৈছে। তাৰে কিছু দৃশ্য আমি দেখাবলৈ যত্ন কৰিম। এয়া আমি দেখাবলৈ লৈছোঁ কলকাছিৰ এক দৃশ্য। কলকাছিৰ হাজাৰ হাজাৰ গাঁও ইতিমধ্যে প্ৰায় বানপানীৰ কবলত পৰিছে। কলকাছিৰ বেছিভাগ মানুহে খেতি বাতিৰ ওপৰত নিৰ্ভৰশীল। তেওঁলোকে কৃষিকাৰ্যৰ লগত সদায় জড়িত হৈ আছে, কিন্তু এই শাক পাচলিৰ খেতিবোৰ সম্পূৰ্ণৰূপে এতিয়া পানীৰ তলত ডুব গৈছে, যাৰ বাবে তেওঁলোকৰ দুখ কোলাই পাছে নধৰা হৈছে। চাওক কলকাছিৰ এক কৰুণ দৃশ্য। ইতিমধ্যে বহু ঘৰ পানীৰ তলত প্লাবিত হৈছে, পানীৰ তলত ডুব গৈছে। তো তাৰে কিছু অংশ দেখাবলৈ মই যত্ন কৰিছোঁ। তো এতিয়া আমি পোনে পোনে যাম আমাৰ বৰপেটা ভেল্লা বহৰী ভেৰালি। তো আমাৰ বৰপেটাৰ শ অঞ্চল ইতিমধ্যে পানীৰ তলত ডুব গৈছে। তাৰে কিছু দৃশ্য দেখাবলৈ যত্ন কৰিম। এয়া হৈছে বৰপেটা জিলাৰ উত্তৰ পূব কাষত অৱস্থিত ভেৰালি গাঁৱৰ দৃশ্য। ইয়াতো হাজাৰ হাজাৰ খেতি পানীৰ তলত ডুব গৈছে। বহু পুখুৰী ইতিমধ্যে পানীৰ তলত ডুব গৈছে। ইয়াৰো এক শোচনীয় অৱস্থা হৈছে। তো 2টা পুখুৰীৰ বাদে বাকী পুখুৰীবোৰৰ মাছ ইতিমধ্যে পানীৰ লগত গুচি গৈছে। যি কি নহওক, ভূটান চৰকাৰে এৰি দিয়া কুৰিশ্য বান্ধৰ পানীৰ ফলত যি ক্ষয় ক্ষতি হ'ল, তাৰে কিছু অংশ আমি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। তো এইখিনি আছিল আজিৰ মূল বিষয়। তো আশা কৰোঁ আপোনালোকে ভালে আছে, সুস্থ আছে, তাৰে কামনা কৰি আজিৰ বাবে ইমানতে সামৰিছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। মই জামালউদ্দিন।